তেতিয়া মই গডৰেজটো খুলি চাইছোঁ, তেতিয়া মোৰ সোণৰ গহনাখিনি সম্পূৰ্ণ মোৰ গহনা একোৱে নাই। ছোৱালীজনী বিয়া হৈ আছিলে, ডাঙৰজনী ছোৱালী, তাইৰ কাৰণে মই সোণৰ ফুলি এযোৰ বনাই থৈছিলোঁ, সেইযোৰ আৰু মোৰ জোৰোণত দিয়া সোণৰ আঙুঠি, সোণৰ ফুলি আৰু মোৰ সোণৰ চেইনডাল আৰু নাকফুলি, তাইৰ কাৰণে বনাই থোৱা পায়েলযোৰ, সেইখিনি সৰহ বস্তু মিলাই ছোৱালীজনীৰ কাৰণে বিয়া হ'বৰ কাৰণে যিটো মই গোটৰ পৰা লৈছিলোঁ টকা 25,000, মোৰ ক'তো নাইকিয়া। ছোৱালীজনীৰ কাৰণে মই গোটাইছিলোঁ বিয়া পাতিম বুলি, তুলনি বিয়া হ'ব পাতিম। চুৰিকাণ্ডটো কিমান মান সময়ত হৈছিলে? আপোনাৰ মই 9:30 বজাত স্কুল গৈছোঁ আৰু 11:30 বজাত মই স্কুলৰ পৰা আহিছোঁ, সেইকণ টাইমতে মোৰ চুৰিকাণ্ড হৈছে। সেইকণ সময়ত ঘৰত অন্য মানুহ নাছিলে ন? অন্য মানুহ নাছিলে, ছোৱালী দুজনীক স্কুললৈ পঠিয়াই মই মোৰ নিজৰ ডিউটি কৰিবলৈ গৈছিলোঁ স্কুলত। এনেই আপোনালোকে গম পাইছেনে কোনফালেদি চোৰ সোমাইছিলে, সেইটো গম পোৱা? এইটো একো চিন নাই, মই পাছফালৰ আৰু আগফালৰ দৰ্জা মাৰি থৈ গৈছিলোঁ, মই আহি পাইছোঁ পাছফালৰ দৰ্জাখন অলপ খোলা আছে। হয়, মই যেতিয়া আহিলোঁ মোৰ মানে পাছফালৰ দৰ্জাখন খোলা আছে, তেতিয়া মই মানে একো ভবা নাই কিনো হৈছে কি নহয় বুলি। তেতিয়া মই 3:30 বজাত মই নামঘৰলৈ যেতিয়া যাবলৈ ওলাইছোঁ, তেতিয়া মানে মোৰ এই গোপিনী পইচাটো মই বিচাৰি পোৱা নাইকিয়া। গোপিনী পইচাটো যেতিয়া মই বিচাৰি পোৱা নাই, তেতিয়া মোৰ মানে ভাবিছোঁ মই আহোঁতেনে দৰ্জাখন খোলা আছিলে, গতিকে মই গডৰেজটো চাওঁচোন মোৰ কিবা বস্তু খেলি মেলি হৈছে নেকি। তেতিয়া মই গডৰেজটো খুলি চাইছোঁ, তেতিয়া মোৰ সোণৰ গহনাখিনি সম্পূৰ্ণ মোৰ গহনা একোৱে নাই। ছোৱালীজনী বিয়া হৈ আছিলে, ডাঙৰজনী ছোৱালী, তাইৰ কাৰণে মই সোণৰ ফুলি এযোৰ বনাই থৈছিলোঁ, সেইযোৰ আৰু মোৰ জোৰোণত দিয়া সোণৰ আঙুঠি, সোণৰ ফুলি আৰু মোৰ সোণৰ চেইনডাল আৰু নাকফুলি, তাইৰ কাৰণে বনাই থোৱা পায়েলযোৰ, সেইখিনি সৰহ বস্তু নিলে। তাৰপিছত মই মানে দেউতাক চিঞৰ মাৰি দিলোঁ, তেতিয়া মোৰ সোণৰ গহনাখিনি কি হ'ল, মোৰ দেখোন গহনাখিনি নাইকিয়া। তাৰপিছত দেউতাক ঘৰত দৌৰি আহিলে, অহাৰ পিছত কৈছে এইবিলাক বস্তু নুচুবি ৰ, মই লগে লগে ছাৰক ফোন কৰোঁ। তাৰপিছত ছাৰহঁত আহিলে, তাৰপিছত মই গডৰেজটো খুলি চাইছোঁ, মোৰ যিখিনি মানে খৰচ কৰিবলৈ থোৱা মাহত 25,000 টকা আৰু সৰুজনী ছোৱালী টেমাত পইচা থৈছিলে, সেই টেমাটো কাটিও মানে পইচাখিনি লৈ টেমাটো থৈ গৈছে, তাত 2,500-3,000 টকা সেই টেমাটোত আছিলে। এইটো টেমা ইয়াৰ ওপৰত আছিলে, ইয়াৰ ওপৰত এনেকৈ টেমাটো থৈ দিয়া আছিলে। এই সৰুজনী ছোৱালীয়ে পইচাকেইটা মানে ৰাখিছিলে, এইকেইটা পইচা টেমাটো কাটি লৈ আৰু টেমাটো মোৰ পাকঘৰত থৈ গৈছে। আৰু চাবিটো মই মানে গডৰেজটো মাৰি আৰু চাবিটো মই ইয়াতে থৈ গৈছিলোঁ, বাকী একদম চব ধুনীয়াকৈ এনেকৈয়ে আছে মই আহি পাওঁতেনে। একো ভঙা মেলা কৰা নাইকিয়া, সুন্দৰকৈ খুলি আকৌ ভৰাই থৈ গৈছে। ছোৱালীজনীলৈ বনাইছে ফুলিযোৰ মানে মোৰ মানে কি ক'ম আৰু দুখত থাকিব পৰা নাই, এনেকুৱা ফুলি আৰু মই কেতিয়াও বনাব নোৱাৰোঁ। আৰু জোৰোণত দিয়া সোণৰ গহনা গোটেইখিনি লৈ গুচি গ'ল। ছাৰহঁত আহিছে, এতিয়ালৈকে 3বাৰমান ছাৰহঁতে আহিছে, আহি মেলি ছাৰহঁতে সোধ পোছ কৰি গৈছে বাৰু। মানুহজনে কি কৰে? মোৰ মানুহজনে বাহিৰত আছিলে, তেওঁ 2 বছৰমান, তাৰপিছত বাহিৰৰ পৰা আহি এতিয়া তেওঁ গুৱাহাটীতে কৰ্মসূত্ৰে তাতে কৰি আছে। তেওঁ কালি ৰাতি 9:30 বজাত গৈছে, আৰু কালি মই দিনত চেইনডাল পিন্ধিয়ে আছিলোঁ। তেতিয়া মই বোলো এই চেইনডাল খৰ যাব, চেইনডাল খুলি মই 9:30 বজাত গডৰেজত বাকীখিনি সোণৰ গহনাৰ লগত চেইনডালো খুলি মই থৈ দিছিলোঁ। আপোনাৰ কি ৰাজহুৱা পইচা আছিলে? হয়, মোৰ ৰাজহুৱা পইচা, এই গোপিনী পইচা আছিলে। এইটোতে মই সদায় গোপিনীসকলক দেখি এইটোতে মই পইচা নামঘৰত যিমানখিনি উঠে টেমাটোতে মই পইচা লৈ আহোঁ, আৰু মই সদায় এইটোতে এনেকৈ ভৰাই থৈ দিওঁ। যেতিয়া মই নামঘৰলৈ ওলাইছোঁ, নামঘৰলৈ ওলাই এই কেৰি বেগটো যেতিয়া মই এনেকৈ হাতত লৈ পেলাই মই যেতিয়া ইয়াত চাইছোঁ মোৰ ইয়াত পইচাটো নাইকিয়া। যেতিয়া ইয়াত মোৰ পইচাটো নাইকিয়া, তেতিয়া মই ছোৱালী দুজনীক সুধিছোঁ ইয়াৰ পইচাটো তোমালোকে ল'লা নেকি? তেতিয়া কৈছে যে মা ইয়াৰ পইচাটো মই লোৱা নাই। তেতিয়া মোৰ মানে অলপ ডাউট হৈছে, কিজানি কোনোবা সোমাইছে নেকি, কাৰণ এই পইচাটোতো মোক কোনেও নিয়া নাই, তেনেহ'লে এই পইচাটো কি হ'ল? তেতিয়া মই গডৰেজ খুলি চাইছোঁ, মোৰ গডৰেজত তেতিয়া সোণৰ গহনাখিনি নাইকিয়া, আৰু মোৰ গডৰেজত থকা ছোৱালীজনীৰ কাৰণে বিয়া হ'বৰ কাৰণে যিটো মই গোটৰ পৰা লৈছিলোঁ টকা 25,000, মোৰ ক'তো নাইকিয়া। ছোৱালীজনীৰ কাৰণে মই গোটাইছিলোঁ বিয়া পাতিম বুলি, তুলনি বিয়া হ'ব পাতিম বুলি। মোৰ সকলো চেছ কৰি দিলে। আমি জীৱনত যে মই এইকেইটা ঘটিব পাৰিছে, মোৰ আশা নাইকিয়া।